বৰ্তমান সময়ত অসমত যদি চাব যায় তেতিয়াহ'লে আপুনি দেখা পাব যে অসমত বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে যে পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কেনেকৈ লিংক কৰিব আৰু যদি লিংক নকৰে তেন্তে আপুনি 10,000 টকা জৰিমনা দিব লাগিব। তো এই কথাটোত কিমান যুক্তিপূৰ্ণ? তো আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে যিসকলৰ নাই তেওঁলোকে কি 10,000 টকা জৰিমনা দিব লাগিব? এই কথাটোত কিমান যুক্তিপূৰ্ণ আছে? আৰু লিংক কৰাটো ইমান ডাঙৰ কথা নহয়, যিহেতু যদি আপোনাৰ পান কাৰ্ড নাই বা আধাৰ কাৰ্ড দুয়োটাই আছে তেন্তে আপুনি অলপ সময়তে বেছি সময় নালাগে 1-2 মিনিটৰ ভিতৰত আপুনি কেনেকৈ লিংক কৰিব লাগে এইটো মই লাষ্টৰ ভিডিঅ'ত শেষত মই দেখাই আছোঁ, এইটো আপোনালোকক জনাই আছোঁ। তো এতিয়া কথাটো হ'ল যে কিছুমান নিউজ পৰ্টেল আছে যিবিলাকে সৰু এটা কথা লৈ মানে ইমান ডাঙৰ কথা বনাই দিয়ে যে এতিয়া কিছুমান মানুহৰ মাজত আতংক সৃষ্টি হৈ গৈছে যে আমাৰতো আধাৰ কাৰ্ড নাই বা হয়তো পান কাৰ্ড আছে, তো আমাৰ এতিয়া কি হ'ব, 10,000 টকা জৰিমনা দিব লাগিব নেকি? এনেকুৱাও এতিয়া অসমত বহু এনেকুৱা গাঁও আছে, ভিতৰুৱা গাঁও, তো যিবিলাকত নেকি এতিয়ালৈকে আধাৰ কাৰ্ডৰ মানুহ এতিয়ালৈকে যোৱা নাই, হয়তো তাত তেনেকুৱা সুবিধা নাই বা অফিচ নাই। যদি আপুনি যিমানে অনলাইন নকৰক কিয় আধাৰ কাৰ্ডটো আপুনি আধাৰ কাৰ্ড হাতত পাবলৈ হ'লে আপুনি ওচৰত অফিচত যাবই লাগিব, কিয়নো তাতে আপোনাৰ আঙুলিৰ ছাপ লাগে, চকুৰ হেৰি লাগে, তো সেইকাৰণে আপুনি আধাৰ কাৰ্ডৰ অফিচত যাবই লাগিব। এনে বহু পিছপৰা অঞ্চল আছে যিবিলাকত নেকি এতিয়ালৈকে মানুহো পঠোৱা নাই, হয়তো আধাৰ কাৰ্ড তেওঁলোকে কেনেকৈ বনায় তেওঁলোকৰ বিশেষ নাজানে। তো এতিয়া কথাটো হ'ল যে যদি আপোনাৰ যদি আধাৰ কাৰ্ড নাই তেন্তে আপুনি 10,000 টকা জৰিমনা দিব লাগিব নেকি? 10,000 টকা জৰিমনা দিব নালাগে। ইয়াৰ আগতে আপুনি দেখা পালে যে বহুকেইটা ডেট দিছিল ইনকাম টেক্স ডিপাৰ্টমেণ্টে, তো এতিয়া বৰ্তমান দিছে 30 জুনকলৈকে। এইটো ডেটৰ ভিতৰত যদি আপুনি আধাৰ কাৰ্ড পান কাৰ্ড সৈতে লিংক নকৰে তেন্তে আপোনাৰ 10,000 টকা ফাইন বুলি কৈছে। কিন্তু 10,000 টকা ফাইন নালাগে, কিয় জানেনে? কাৰণ আপোনাৰ যিহেতু নাইয়ে। তো আপোনালোকে টেনশ্যন নল'ব, চিন্তা নকৰিব, কাৰণ যিহেতু এতিয়া লকডাউন চলি আছে, হয়তো আনলক চলি আছে, তো বিশেষ তেনেকৈ অফিচবিলাক খোলা নাই, হয়তো কিছুমান যদিও খুলিছে তেওঁলোকে গাড়ী বা হয়তো তেনেকুৱা অসুবিধাৰ কাৰণে যাব পৰা নাই। যে আপোনালোকে যেতিয়া অফিচটো খুলিব হয়তো আপোনাৰ ওচৰত আপোনাৰ যিটো একেবাৰে ওচৰত আছে পান কাৰ্ডৰ অফিচ, তাতে যে আপোনালোকে বনাই ল'ব, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়, গোটেই ভাৰতবৰ্ষই এইটো বনাই আছে। তো অসমত এতিয়ালৈকে 95% অৰ্থাৎ 90% মান মানুহৰ আধাৰ কাৰ্ড আছে, হয়তো 10% মানুহৰ আধাৰ কাৰ্ড নাই। তো তেওঁলোকৰ কাৰণে অলপ অসুবিধা প্ৰব্লেম হ'ব। তো আপোনালোকে বিশেষ চিন্তা নকৰিব, আপোনালোকে ডাইৰেক্ট আধাৰ কাৰ্ড অফিচত আপোনালোকে আধাৰ কাৰ্ড বনাই ল'ব। আৰু এতিয়া আপোনালোকে যদি ভাবি আছে যে ফাইন দিব লাগে বুলি, ফাইন দিব নালাগে, কাৰণ আপোনালোকৰ যিহেতু আধাৰ কাৰ্ড নাই। আৰু যদি আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড দুয়োটাই আছে তেন্তে আপোনালোকে 1 মিনিট বা 2 মিনিটৰ ভিডিঅ'ত এটা মই দেখাইছোঁ, ভিডিঅ'ৰ শেষতে মই দেখাইছোঁ কেনেকৈ লিংক কৰিব লাগে। বিশেষ একো কাম নাই, আপোনাৰ মোবাইলৰ পৰা কৰিব পাৰিব, একেবাৰে ইজি প্ৰচেছ, আপুনি ইমান টেনশ্যন ল'ব লগা দৰকাৰে নাই। ছেকেণ্ডটো ইম্পৰ্টেণ্ট কথা হ'ল যে আপুনি পান কাৰ্ডৰ আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰিব। তো লিংক কৰিবলৈ প্ৰথমতে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত টাইপ কৰিব লাগিব incometaxindiaefiling.gov.in। তো এইটো টাইপ কৰাৰ পিছত আপোনাৰ এইটো যিটো মেইন ৱেবছাইট আছে তো এইটো পাই যাব। তো এইটো যদি আপোনাৰ বিচৰাত অলপ অসুবিধা হয় তেন্তে মই ডেছক্ৰিপশ্যন বক্সত আৰু কমেণ্ট বক্সত, আৰু যদি ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজতো কমেণ্ট বক্সতো আপোনাৰ এই ৱেবছাইটৰ লিংকটো ডাইৰেক্ট পাই যাব। তাতে ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো ৱেবছাইটত আপুনি এইখিনিত আহি পাই যাব। এতিয়া লাগিব আপোনাৰ লিংক আধাৰ। তো লিংক আধাৰটো আপুনি ইয়াতে দেখা পাইছে। তো লিংক আধাৰ পিছত ইয়াতে অপশ্যন আছে পান, আধাৰ নাম্বাৰ, নেম এজ পাৰ আধাৰ। তো আপোনাৰ ইয়াতে নামটো কি আছে আধাৰত, তো এইটো ছেম টু ছেম আপুনি ইয়াতে টাইপ কৰিব লাগিব। তো মই এইখিনি ফিল আপ কৰোঁ, তো বাকীখিনি দেখাই আছোঁ। তো পানত আপোনাৰ যিটো আপোনাৰ পান কাৰ্ড আছে, পান কাৰ্ডত আপুনি চাব পাৰিব যে পান কাৰ্ডত লেখা আছে আপোনাৰ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। তো সেইটোৱে হ'ল পান নাম্বাৰটো। তো আপোনাৰ যিটো পান নাম্বাৰ আছে তো সেইটো আপুনি ইয়াতে টাইপ কৰিব। তো এতিয়া মোৰ পান কাৰ্ডৰ যিটো পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ আছে তো এইটো মই ইয়াতে টাইপ কৰিলোঁ। তাৰপিছত আছে আপোনাৰ আধাৰ নাম্বাৰ। আধাৰ নাম্বাৰটো আপোনাৰ আধাৰ কাৰ্ড যিটো আছে, আধাৰ কাৰ্ডৰ যিটো ফটো আছে, ফটোৰ তলতে আপুনি দেখা পাব যে ডাঙৰকৈ 12টা আখৰৰ 12টা সংখ্যা আছে। তো সেই সংখ্যাকেইটা হ'ল আপোনাৰ আধাৰ নাম্বাৰ। তো সেইটো আপুনি ইয়াতে টাইপ কৰিব। তো টাইপ কৰাৰ পিছত ইয়াতে দেখা পাইছে যে নেম এজ পাৰ আধাৰ। তো আধাৰত আপোনাৰ যিটো নাম আছে তো ছেম টু ছেম আপুনি টাইপ কৰিব। তো আপোনাৰ যি নাম আছে সেইটো টাইপ কৰি লওক। তো এতিয়া মোৰ এজ পাৰ আধাৰ যিটো নাম আছে তো সেইটো মই টাইপ কৰিলোঁ। তাৰপিছত আপোনাৰ ইয়াতে দেখা পাইছে আই হেভ অনলি ইয়াৰ দ্য বাৰ্থ অফ দ্য আধাৰ কাৰ্ড। তো ইয়াত আপুনি টিক মাৰ্ক মাৰিব। তাৰপিছত ইয়াত অপশ্যনটোৰ তলত দেখা পাইছে যে আই এগ্ৰি উইথ ভেলিড মাই আধাৰ ডিটেইলছ উইথ UIDAI। তো এইটো আপুনি ইয়াতে ছেম আপোনাৰ ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে যে কেপচাৰ কোড। তো কেপচাৰ কোডটো আপোনাৰ ইয়াতে যি কেপচাৰ কোড আছে আপোনাৰ যিটো যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনাৰ ইয়াতে কেপচাৰ কোড এটা আহিব। মোৰ যিটো যেনেকৈ আহিছে আপোনাৰটো তেনেকৈ বেলেগ হ'ব এটা। তো কেপচাৰ কোডটো আপুনি ইয়াতে টাইপ কৰিব। এতিয়া মোৰ কেপচাৰ কোড যিটো আছে মই ইয়াতে টাইপ কৰিলোঁ। তো টাইপ কৰাৰ পিছত আপুনি ইয়াতে তলত অপশ্যন আৰু এটা দেখা পাইছে যে অৰ। তো অৰত আপোনাৰ ইয়াতে লেখা আছে আপোনাৰ যিবিলাক আপোনাৰ ভিজুৱেলি চেলেঞ্জাৰ, তো চকুৰ প্ৰব্লেম আছে, যিসকলে ভালকৈ চাব নোৱাৰে অৰ্থাৎ চোৱাত অসুবিধা হয়, তেওঁলোকৰ কাৰণে আৰু এটা অপশ্যন আছে যে মোবাইল নাম্বাৰ এড কৰি দিলে OTP আহে। তো আপোনাৰ যদি তেনেকুৱা প্ৰব্লেম নাই তেন্তে আপুনি ডাইৰেক্ট এইটো আপুনি অপশ্যনত ক্লিক কৰিব নালাগে। তাৰপিছত আপুনি ইয়াতে দেখা পাই আছে যে এইটো লিংক আধাৰ। তো লিংক আধাৰত আপুনি ক্লিক কৰিব। তো ইয়াতে লিখা আছে ইউ ৰিকুৱেষ্ট
হেজ বিন সেন্ড। তো এইটো আপোনাৰ সেন্ড হৈ গৈছে। তাৰপিছত ইয়াতে আপোনাৰ হাইপাৰ লিংক যিটো আছে আপোনাৰ লিংক আধাৰত ক্লিক কৰিব দিছে। তাৰপিছত আপোনাৰ পান আৰু আধাৰ নম্বৰ দুইটা টাইপ কৰাৰ পিছত ইয়াতে আপুনি দেখা পাইছে যে ভিউ লিংক আধাৰ ষ্টেটাছ। তো ইয়াতে আপুনি ক্লিক কৰিব লাগিব। তো ইয়াতে আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে অকণমান সময় লৈছে লোডিঙৰ কাৰণে। তো আপুনি ইয়াতে দেখা পাইছে যে ইয়ৰ পান ইজ লিংক টু আধাৰ নাম্বাৰ, যিটো আপোনাৰ লাষ্ট আধাৰ নাম্বাৰ থাকে 4টা ডিজিট। তো সেইটো আপোনাৰ ইয়াতে শ্ব' কৰি আছে, তাৰমানে আপোনাৰ পান কাৰ্ডটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ গৈছে। তো এতিয়া আপোনাৰ কোনো প্ৰব্লেম নাই। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে, যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তাৰ কাষতে থকা ঘণ্টিডাল টিপি দিব। পুনৰ লগ পাম।